আপোনালোকৰ বাবে এটা বহুতে দুখ খবৰ এটা লৈ আহিছে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু আমাৰ মাজত নাই। তেওঁ বহুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাই হাস্পতালত ভৰ্তি হৈ আছিল। কিন্তু আজি তেওঁ আমাৰ মাজত নাই। তেওঁ শেষ বিদায় জনাই আমাক গুচি গ'ল। অসমবাসীক কন্দুৱাই গুচি গ'ল কিশোৰ দাস। কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে কিশোৰে। নিয়তিৰ ওচৰত শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসে। কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে কিশোৰে। নিয়তিৰ ওচৰত শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে। অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ দেহাৱসান। চেন্নাই চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে। দীৰ্ঘদিন ধৰি জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈছিল কিশোৰ দাস। চেন্নাইত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী। পৰৱৰ্তী সময়ত কভিডত আক্ৰান্ত হৈছিল অভিনেতা কিশোৰ দাস। কভিডত আক্ৰান্ত হোৱাৰ পিছতে পুনৰ দুৰ্বল হৈ পৰিছিল কিশোৰ। অভিনেতাগৰাকীৰ উন্নত চিকিৎসাৰ বাবে সাংস্কৃতিক ক্ষেত্ৰখনৰ বহুলোকে সহায় আগবঢ়াইছিল। অভিনেতাগৰাকীৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ যো-জা কৰা হৈছে যদিও কভিডত আক্ৰান্ত হোৱাৰ বাবে নশ্বৰ দেহ ঘৰলৈ আনিব পৰা যাব নে নাযায় তাক সঠিকভাৱে ক'ব পৰা নাযাব। তেওঁৰ অসমীয়া বহু ধাৰাবাহিক লগতে অসমীয়া বোলছবিতো অভিনয় কৰিছিল। সেই উদীয়মান অভিনেতাগৰাকীৰ 2 জুলাই শনিবাৰে মৃত্যু হয়। শেহতীয়াকৈ অভিনেতাগৰাকীৰ অভিনয় কৰা এখন অসমীয়া ৰোমান্টিক হাস্যমধুকৰ চলচ্চিত্ৰ দাদা তুমি দুষ্ট বৰ মুক্তি লাভ কৰিছিল। অভিনেতাগৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ শোকৰ ছাঁ পৰিছে। অসমবাসীক কন্দুৱাই গুচি গ'ল অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসে। চেন্নাই চিকিৎসালয়ত মৃত্যু হ'ল অভিনেতাগৰাকীৰ। বহু চেষ্টাৰ পিছতো বচাব পৰা নগ'ল তেওঁক। অসমবাসীক কন্দুৱাই গুচি গ'ল কিশোৰ দাসে। দীৰ্ঘদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাসে অৱশেষত বিদায় মাগিলে এই পাৰ্থিৱ জীৱনৰ পৰা। মহানগৰী হেল্থ চিটিত চিকিৎসাধীন হৈ থকাৰ পিছত ৰাওনা হৈছিল মুম্বাইলৈ আৰু শেষত চেন্নাইয়ে এখন চিকিৎসালয়ত শনিবাৰে মৃত্যুবৰণ কৰে। 28 বছৰীয়া তৰুণ অভিনেতাগৰাকীৰ কিশোৰ দাসে মৃত্যুবৰণ কৰিলে আজি। এটা বহুতেই দুখ খবৰ। জানিব পৰা মতে ব্লাড কেঞ্চাৰত আক্ৰান্ত অভিনেতা কিশোৰ দাস শেহতীয়াকৈ কভিডত আক্ৰান্ত হৈছিল বুলি। খবৰটো শুনিব বাবে বহুতে দুখ লাগিল। অসমবাসীক কন্দুৱাই গুচি গৈছে অভিনেতা অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসে। এটা বহুতে দুখ লগা তেওঁ বহুদিন ধৰি আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত আৰু মাজতে তেওঁ কভিডত আক্ৰান্ত হৈছিল।